হেল্ল' গাইজ, মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰ ভাল। আজি মই এখন দূৰৰ গাঁৱত, ধুনীয়া গাঁৱত আহি মোৰ ফ্ৰেণ্ডৰ ঘৰলৈ আহি ধান কাটিবলৈ আহিছোঁ। আৰু এই বাইদেউগৰাকী গুৱাহাটীৰ পৰা আহিছে, আহি ধান কাটিবলৈ আহিছে। মানে আজি গোটেইবিলাকে মিলিজুলি আমি ধুনীয়াকৈ ধান কাটিবলৈ আহিছোঁ পথাৰলৈ। চাওক আপোনালোকে, বগা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, সোণালী ধানৰ মাজে মাজে আমি দুই গোটেই মিলি জুলি আহো, ঐ মিলি জুলি আহো। মই এডালো এৰা নাই গান। মই হেৰি কৰি লৈ গৈছিলোঁ। হেল্ল' বাইদেউ, পাৰিছানে ধান কাটিবলৈ? পাৰিছোঁ। মই সেইটো কিন্তু ফাই কাটিছোঁ দেই। এয়া দেখিছে আপোনালোকে, বাইদেউসকলে চকুত চশমা লৈ, মূৰত ফালি লৈ ধান কাটিবলৈ আহিছে। গুৱাহাটীৰ পৰা আহিছে দুগৰাকী বাইদেউ। আজি ফ্ৰেণ্ডৰ ঘৰলৈ আহিছোঁ। গোটেইকেইজনী একেলগে আমি মিলিজুলি এই সোণোৱালী ধানৰ পথাৰলৈ আহি আমি ধান মুঠি গছা কাটিছোঁ। চাওঁ, সোণগুটি বুটলি আছোঁ। আৰু গোটেই বাইদেউসকলে কাচি লৈ ধুনীয়াকৈ ধান কাটি আছে। গোটেইকেইজনী চশমা লগাই, চকুত মূৰত ফালি লগাই কাটি আছে ধান। তোৰে মন পাবলৈ চেনাই মোৰ বলিয়া, উতলা মোৰ যৌৱন, তোৰে মন পাবলৈ চেনাই মোৰ বলিয়া, উতলা মোৰ যৌৱন। পথাৰত আহি আমি সকলোৱে একেলগে আমি দাৱনীসকলৰ লগত মিলিজুলি আমি এতিয়া কমলা খাবলৈ ওলাইছোঁ। আৰু এয়া ৰবাব টেঙা চেলাই আছোঁ। বা কি পূৰা ফিৰিঙি জলকীয়া লগাই, নিমখ লগাই জ্বালা কৰি টেষ্টি কৰি খাম আমি এতিয়া একেলগে। ধান কাটিবলৈ আহিছোঁ। গৰমত এই ৰবাব টেঙা আৰু কমলা খাই মানে বহুত মজা লাগে দেই। মজা লাগিব আজি ন? হয় বাইদেউ। ধুনীয়া দেই, ৰঙচুঙা। পাত কেইখনমান কৰিব লাগিলে, পাত কেইখন ভাগে গুৰ টেঙা শুকাই গ'ল। তোমাৰ ঠিকা নাই নহয় ন? নাই ঠিকা। নাই দাঁত নহয়, মই নাই জেগাডোখৰ মানে মই নৰাত বহিছোঁ। মই নৰাত নবহিলোঁ। আদা খাব লাগে। আগতে মাছটো খালোঁ, তাৰপিছত পুৰা মাছটো খালোঁ, বেঙেনা খালোঁ, তাৰপিছত মাংসটো খালি অকলে খাব লাগে শেষত। জলকীয়াটো খাই দিওঁ। বহা, তুমি বহা, খাব লাগিব। আজি আমি ধান কাটি আহি ফ্ৰেণ্ডৰ ঘৰলৈ খালোঁ। এয়া চাওক, মাছ পিটিকা আৰু লোকেল মুৰ্গী, দালি, বেঙেনা পিটিকা, মাছ সকলোখিনি বনাই দিছে। এয়া তেনেকেইজনী ভাত খাইছোঁ। গোটেই কলপাতত ধুনীয়াকৈ শাৰী পাতি হৈ আমি গোটেইকেইজনী খাই আছোঁ। চাওক কি সুন্দৰ লাগিছে। এন্ধাৰ দেই ৰুমটো, কিন্তু অলপ চিনিব নোৱাৰি। এয়া ফ্ৰেণ্ডৰ ঘৰ। আজি ধান কাটিবলৈ আহিছিলোঁ। আহি গোটেইকেইজনী একেলগে ভাত খাই উঠিলোঁ। আৰু এতিয়া ঘৰলৈ যাম, গোটেইকেইজনী ঘৰে ঘৰে গুচি যাম। গতিকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট ভিডিঅ'টো আপোনালোকক আকৌ পুনৰ দেখুৱাই দিম। চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট লাইক কৰিব। ধন্যবাদ। থেংক ইউ। বাই বাই।